নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে এছএ কনসেপ্ট লাৰ্নিঙৰ আন এটা ভিডিঅ'ত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত লৈ আহিছো ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ লেসন নম্বৰ 2ৰ কেইটামান কোৱেশ্চন আনসাৰ। এইখিনি তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয়। ইয়াৰ পৰা তোমালোকৰ 100% কমন থাকিব। SLC examination 2022 এক্সামত। সো লেসনটোৰ নাম হল এসিড ক্ষাৰক আৰু কি লৱণ। ফাৰ্স্ট কোৱেশ্চনটো হল কি এসিড কাক বোলে? যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰোজেন আয়ন মুক্ত কৰে তাকে কি বুলি কোৱা হয়? এসিড বুলি কোৱা হয়। তাৰ পাছৰ কোৱেশ্চন হল দুবিধ প্ৰাকৃতিক আৰু দুবিধ কৃত্ৰিম সূচকৰ নাম লিখা। দুবিধ প্ৰাকৃতিক সূচকৰ নাম হল লিটমাছ আৰু হালধি আৰু দুবিধ কৃত্ৰিম সূচকৰ নাম হল মিথাইল অৰেঞ্জ আৰু ফেনলফথেলিন। নেক্সট কোৱেশ্চন লিটমাছ দ্ৰব্য কি? প্ৰথম অৱস্থাত ইয়াৰ ৰং কেনেকুৱা? লিটমাছ দ্ৰব্য হল লাইজেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ ৰঞ্জক পদাৰ্থ আৰু প্ৰথম অৱস্থাত ইয়াৰ ৰং বেঙুনীয়া। পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰক উৎপন্ন কৰা দুবিধ অক্সাইডৰ নাম লিখা। যে পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰক উৎপন্ন কৰা দুবিধ অক্সাইডৰ নাম হল এটা হল মেগনেছিয়াম অক্সাইড আনটো হল কি ক্যালসিয়াম অক্সাইড। নেক্সট কোৱেশ্চন এসিড বৰষুণ কি? এইটো বহুত ইম্পৰ্টেন্ট হয়। যে বৰষুণৰ পানীৰ pH-ৰ মান 5.6তকৈ কম হলে তাকে কি বুলি কোৱা হয়? এসিড বৰষুণ বুলি কোৱা হয়। নেক্সট কোৱেশ্চন দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? দৈ আৰু টেঙা খাদ্যবস্তুত এসিড থাকে। এসিডে কি কৰে পিতল আৰু তামৰ লগত বিক্ৰিয়া কৰে ফলত কি হয় খাদ্যবস্তুবিলাক নষ্ট হয়। সেইকাৰণে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয়। এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন। এটা উদাহৰণৰ সৈতে কি বুজাই লিখা। যে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ উৎপন্ন হয়? হাইড্ৰোজেন গেছ। উদাহৰণ হিচাপে কি যে সোডিয়াম আৰু হাইড্ৰক্লোৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? H2 গেছ উৎপন্ন কৰে। আৰু ইয়াৰ ৰিঅ্যাকশনটো হল যে 2Na plus 2HCl goes to 2NaCl plus H2। নেক্সট কোৱেশ্চন জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আলমিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগৰ দ্ৰব্যই আলমিক ধৰ্ম নেদেখুৱায়। যে জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰোজেন আয়ন মুক্ত কৰে সেইবাবে ইহঁতে কি কৰে আলমিক ধৰ্ম দেখুৱায়। আনহাতে এলকহল আৰু গ্লুকোজ জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰোজেন আয়ন মুক্ত নকৰে সেইকাৰণে কি এলকহল আৰু কি গ্লুকোজে জলীয় দ্ৰৱত আলমিক ধৰ্ম নেদেখুৱায়। এসিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে? যে এসিডবোৰে জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰোজেন আয়ন সৃষ্টি কৰে সেইকাৰণে এসিড জলীয় দ্ৰৱত বিদ্যুৎ পৰিবহন কৰে। নেক্সট কোৱেশ্চন শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? যে শুকান HCl এসিডে H+ আয়ন উৎপন্ন কৰিব নোৱাৰে সেইকাৰণে কি কৰে শুকান লিটমাছৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। এসিড এটা লঘু কৰোতে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? যে এসিডত পানী মিহলি কৰিলে অত্যাধিক পৰিমাণ তাপৰ উদ্ভৱ হয় যাৰ ফলত বিক্ৰিয়া সংঘটিত কৰা বিকাৰ ভাঙি যাব পাৰে আৰু গাৰ কাপোৰ পুৰিব পাৰে সেইকাৰণে এসিড লঘু কৰোতে পানী মিহলি কৰা নহয়। এসিড এটা লঘু কৰোতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়? যে এসিড পানীৰ সৈতে মিহলালে
আয়নৰ প্ৰতি এককৰ আয়তনৰ মান কি হয় হ্ৰাস পায় ফলত এচিড লঘু হয় নেক্সট কোশ্চেন যে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয় সোডিয়াম অক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে গাঢ় হাইড্ৰক্সাইড আয়নে দ্ৰৱটোৰ প্ৰতি একক আয়তন কি কৰে বৃদ্ধি কৰে এইটো বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় যে তোমাৰ হাতত এ আৰু বি দুটা দ্ৰৱ আছে দ্ৰৱ এ পিএইচৰ মান 6 আৰু দ্ৰৱ বিৰ পিএইচৰ মান কিমান 8 কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আৰু কোনটো আলমিক আৰু কোনটো ক্ষাৰকীয় দ্ৰৱ এত কি হাইড্ৰজেনৰ আয়নৰ গাঢ়তা বেছি আৰু দ্ৰৱ এ হল কি আলমিক আৰু দ্ৰৱ বি হল কি ক্ষাৰকীয় পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় যে বৰষুণৰ পানীত H+ আয়ন থাকে বাবে বিদ্যুৎ সৰবৰাহ কৰে আনহাতে পতিত পানীত H+ আয়ন নাথাকে সেইবাবে কি নকৰে বিদ্যুৎ সৰবৰাহ কৰিব নোৱাৰে যে পানীৰ অনুপস্থিতিত এচিডে এচিড ধৰ্ম প্ৰদূষণ নকৰে কিয় এটো বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় যে পানীৰ অনুপস্থিতিত এচিডে হাইড্ৰোনিয়াম আয়ন সৃষ্টি নকৰে সেই কাৰণে কি এচিডে এচিড ধৰ্ম প্ৰদূষণ নকৰে পাঁচটা এ বি সি ডি আৰু ইক সাৰ্বজনীন সূচকৰে পৰীক্ষা কৰাত পিএইচৰ মান ক্ৰমে 4 1 11 7 আৰু কি 9 দেখুৱাইছিল কোনটো দ্ৰৱ এ নম্বৰত কি আছে প্ৰথম বি নম্বৰত তীব্ৰ ক্ষাৰকীয় সি নম্বৰত তীব্ৰ আম্লিক ডি নম্বৰত মৃদু আম্লিক আৰু ই নম্বৰত মৃদু ক্ষাৰকীয় আৰু হাইড্ৰজেন আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰমত পিএইচৰ মানবোৰ সজোৱা যে ডি হল কি প্ৰথম বি হল কি তীব্ৰ সি হল কি তীব্ৰ ক্ষাৰকীয় বি হল কি তীব্ৰ আম্লিক আৰু এ হল মৃদু আম্লিক আৰু মৃদু ক্ষাৰকীয় হল কি ই হাইড্ৰজেনৰ আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰমত পিএইচৰ মানবোৰ হল 11 9 7 4 আৰু 1 কেঁচা গাখীৰত পিএইচৰ মান 6 ই দৈত পৰিণত হলে পিএইচ সলনি নহবনে ব্যাখ্যা কৰা যে কেঁচা গাখীৰত দৈত পৰিণত কৰিলে পিএইচৰ মান কমি আহিব কাৰণ প্ৰক্ৰিয়াটোত লেক্টিক এচিড উৎপন্ন হয় প্ৰথম বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়া কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় এটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ দুটা উদাহৰণ তলত দিয়া হল নেক্সট কোশ্চেন লাষ্ট কোশ্চেন এচিড আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য লিখা এচিড কি এচিড হল কি এচিডৰ সোৱাদ টেঙা এচিডে H+ আয়ন গঠন কৰে এচিডে ৰঙা লিটমাছ কি কৰে নীলা কৰে কিন্তু ক্ষাৰকৰ ক্ষেত্ৰত কি ক্ষাৰকে H+ আয়ন গঠন নকৰে OH- আয়নহে গঠন কৰে ক্ষাৰকৰ সোৱাদ কেনেকুৱা তিতা আৰু ক্ষাৰকে কি কৰে নীলা লিটমাছ কি কৰে ৰঙা কৰে সো যদি ভিডিওটো ভাল লাগে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিবা লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ